নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা টেষ্টি আবেলিৰ ৰেচিপি লৈ আহিছোঁ। ইয়াতে দেখিছে কাবুলী বুটৰ কেঁচা বুট মই লৈ লৈছোঁ। গোটেই ৰাতিটো ভিজাই থৈছিলোঁ। আলু দুটা লৈছোঁ মিডিয়াম চাইজৰ। আমি প্ৰথমে এইখিনি সিজাই ল'ম। তাৰ বাবে গোটেইখিনি দি দিছোঁ প্ৰেছাৰ কুকাৰটোত আৰু দি পেলাই অলপমান নিমখ দিছোঁ ৰিফাইন তেল আৰু দি দিম অলপমান হালধি, আধা চামুচমান হালধি দিম। দি পেলাই 7টামান হুইচেল আহালৈ আমি বুটখিনি ভালদৰে সিজাই ল'ম। এনে আমি কি কৰোঁ, কাবুলী বুটৰ ঘুগনি নহবা বগা বুট বা হালধীয়া বুটৰে ঘুগনি বনাওঁ, কিন্তু মই মিক্স কৰি লৈছোঁ আৰু 7টা হুইচেল আহালৈ আমি অপেক্ষা কৰিম। তাৰ পাছত মই ইয়াতে মিডিয়াম সাইজৰ দুটা পিঁয়াজ লৈ মিহিকৈ এনেধৰণে কাটি লৈছোঁ। বা আপোনালোকে যদি মিহিকৈ দীঘলকৈ কাটি ভাল পায় তেনেকৈও ল'ব পাৰে। আৰু মিডিয়াম সাইজৰ এটা বিলাহী লৈছোঁ। বিলাহীটো মই এনেকৈ মিহিকৈ কাটি লৈছোঁ। যদি বিলাহী দিব নিবিচাৰে তেন্তে টমেটো কেটচাপ দিলেও হয়। আমি বাহিৰত প্ৰায়ে চাট খাওঁ, ঘুগনি খাওঁ, সেই টেষ্টটো বাহিৰৰ সেই টেষ্টটো আমি ঘৰতে এনেকৈ বনাই আনিব পাৰোঁ। ইয়াতে মই 1.5 চামুচ ঘি দিছোঁ। ঘি দিলে এটা যোনটো টেষ্ট আহে বাহিৰত আমি খালে সেই টেষ্টটো আহে। যদি আপোনালোকে ঘিটো পচন্দ নকৰে ৰিফাইন তেল দিলেও হয় বা খোৱা তেল দিলেও হয়। মই ইয়াত আদা নহৰু পেষ্ট দিয়া নাই। আদা নহৰুটো মই অলপমান থেতেলিয়াই দিছোঁ। আদা নহৰুটো থেতেলিয়াই দিলেহে অলপমান টেষ্টটো বেছিকৈ আহে ঘুগনিবিধত। সদায় ঘুগনি নিচিনা বনালে আদা আৰু নহৰুটো থেতেলিয়াই দিব লাগে। আৰু মই ইয়াতে জলকীয়া গুড়ি আৰু ধনিয়া গুড়িও 1 চামুচৰ জোখত দি দিছিলোঁ। দি পেলাই বিলাহীখিনি মই মিক্সিত মাৰি লৈছোঁ। এনেধৰণে দি দিছোঁ গোটেইখিনি আৰু 5 মিনিটৰ কাৰণে মই এইখিনি কুক আহিবলৈ দিম ঢাকন মাৰি পেলাই। জলকীয়াখিনিও ফালি দি দিছোঁ আৰু 5 মিনিটৰ কাৰণে ঢাকন মাৰি থ'ম। আমাৰ এইখিনি ভালদৰে সিজি গৈছে আৰু গোটেই মটৰখিনিও ভালদৰে সিজিছে। এয়া দেখিছে, আৰু আলুখিনিও ভালদৰে সিজি গ'ল। এতিয়া 5 মিনিটৰ পাছত এইখিনি ভালদৰে সিজি গৈছে। এতিয়া মটৰখিনি দি দিছোঁ। যদি আপোনালোকে পানী নিবিচাৰে তে পানী নিদিলেও হয়, এনেধৰণে অলপ দেৰি ভাজিলেও হৈ যায়। কিন্তু যদি অলপমান পানী বিচাৰে, অলপমান তৰকাৰী টাইপ বিচাৰে তেন্তে অকণমান পানী দিব পাৰে। মই অলপমান তেনেকৈ ধৰণে বিচাৰিম কাৰণে পানী দিছোঁ। ধৰি লওক আধা কাপমান পানী দিছোঁ। দি পেলাই মই এতিয়া এইখিনি নিমখ দি দিম। যিহেতু সিজাওঁতে অলপ নিমখ দিছিলোঁ, সেয়েহে নিমখৰ পৰিমাণটো চাই ল'ব। আৰু এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে আকৌ ঢাকন মাৰি সিজাম। আৰু 5 মিনিট হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ কচুৰি মেথি। কচুৰি মেথিখিনি মই অলপমান মোহাৰি দিছিলোঁ হাতেৰে। আপোনালোকে ধনিয়া পাতো দিব পাৰে। আৰু এইখিনি অলপমান লৰাই মেলি ল'ম। আৰু এতিয়া মই দিছোঁ ইয়াত ক্ৰীম দিলে গ্ৰেভিনেছ এটা আহে। আৰু আপোনালোকে লাষ্টত অলপমান গৰম মছলাও দিব পাৰে, কিন্তু বেছি মছলা নিদিলেহে ঘুগনিৰ আচল টেষ্টটো আহে। বেছি মছলা দিলে সেই টেষ্টটো পোৱা নাযায় বিশেষ। আৰু আমাৰ এইখিনি হৈ গৈছে। যদি আপোনালোকে বেছি অলপমান গ্ৰেভি বিচাৰিছে তেতিয়া অলপমান বেছি দেৰিলৈকে ঢাকনখন মাৰি সিজাব পাৰে। আৰু আজি আমাৰ এয়া ঘুগনি একদম ৰেডি হৈ গৈছে। গৰমে গৰমে ছাৰ্ভ কৰিব বা আপোনালোকে ইয়াৰে চাট বনাইও খাব পাৰে। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।